এতিয়া প্ৰমীলা ৰাণী ব্ৰহ্ম আছে, পৃথিৱী নাৰায়ণ দেৱ মেছ আৰু আমাৰ যিটো খাম্ফা বৰগোহাঁই ছাৰ তেখেতসকল আছে। তো তাৰে ভিতৰত যাক দিয়ে মানি ল'ব। যে নটিফিকেশ্যনটো হওক, নটিফিকেশ্যন হোৱাৰ নেক্সট ডে দুজন কেণ্ডিডেটৰ নাম আমি ডিক্লেয়াৰ কৰিম। কেণ্ডিডেট ছাৰ অতি সোনকালে ডিক্লেৰেশ্যন হ'ব, এই 2 দিনতে হ'ব। মানে তাৰিখটো দিয়া নাই, আমাৰ সিদ্ধান্ত হৈছিলে যে নটিফিকেশ্যনটো হওক, নটিফিকেশ্যন হোৱাৰ নেক্সট ডে দুজন কেণ্ডিডেটৰ নাম আমি ডিক্লেয়াৰ কৰিম। সেইটো দলে প্ৰাৰ্থী নিশ্চিত কৰিছে, কিন্তু অকল UPL আৰু BPF বাকী আছে, কাৰণটো কি ক'ব বিচাৰে? একো নাই, কাৰণ একো নাই। আমি ৰখিছোঁ যে নটিফিকেশ্যনটো ফাৰ্ষ্ট হওক, নটিফিকেশ্যন হোৱাৰ লগে লগে ডিক্লেয়াৰ হ'ব। এইখিনি BPFৰ পৰা প্ৰাৰ্থীত্ব লাভ কৰিব বুলি আপুনি আশাবাদী নে? আশা কৰিছে নেকি এইবাৰ? 99% আমাৰ BPF দলৰ নেতাসকলে মোৰ নামটোৱে কৈ আছে। মানে আপুনি নিশ্চিত? নিশ্চিত, নিশ্চিত। আসনখনক লৈ কিমান আশাবাদী আছে? 100% আমি জিকিম, কাৰণ এতিয়া যিটো দেখা গ'ল, যিমানবোৰ BTC অঞ্চলত ধৰ্মাৱলম্বী আছে, ভাষা ভাষী আছে, জাতিগোষ্ঠী আছে, বড়ো, মুছলিম, নেপালী, ৰাজবংশী, বঙালী, গাৰো, আদিবাসী, ৰাভা, চৰণীয়া, আপোনাৰ মদাহী, সূত্ৰধৰ সকলোৱে দলে বলে ওলাই পেলাই এই এতিয়াৰ চৰকাৰৰ প্ৰতাৰণা উত্তৰ দিব বিচাৰিছে। আৰু BPF দলে অল্টাৰনেটিভ মানে এটা অপশ্যন আছে পাৰ্টি, গতিকে সেই BPF দলকে ভোট দি পেলাই জিকাই দিবৰ কাৰণে সকলোৱে সাজু হৈছে। তো বুথ পৰ্যায়ৰ যিটো সভা আমাৰ BTC কনষ্টিটুৱেঞ্চি ৱাইজত বা আমাৰ যিটো ব্লক বুলি কয়, এই ভিত্তিত আমাৰ ইতিমধ্যে কোকৰাঝাৰ জিলাত যিমান ব্লক আছে আমি সম্পূৰ্ণ কৰিলোঁ, চিৰাং জিলা, বিজনী জিলা সম্পূৰ্ণ কৰিলোঁ, আৰু আজি আমি চালবাৰীত তেনেকুৱা ধৰণৰ প্ৰগ্ৰামটো লোৱা হৈছে। ফাৰ্ষ্টত আমাৰ 10টা বজাত আমি মথনগুৰি আমাৰ যিটো ব্লক সমষ্টি আছে সেইটো আমি তাতে হাউলিত আমাৰ BPF অফিচত আমি এইটো কৰিলোঁ, আৰু তাৰ দ্বিতীয়তে আমি শালবাৰী সমষ্টিটো আমি আজি ইয়াতে কৰিলোঁ। নিৰ্বাচনলৈ আপোনালোকে সম্পূৰ্ণ সাজু? নিৰ্বাচনৰ বাবে আমি BPF দল হিচাপে সম্পূৰ্ণ সাজু। আমাৰ নিৰ্বাচন হ'ব লাগে আৰু একেবাৰে মানে আমাৰ প্ৰাৰ্থী জিতি যাব। প্ৰাৰ্থী কাক দিব সেইটো আমাৰ ঘোষণা কৰিব, ঘোষণা হ'লে আপোনালোকে গম পাব। ইতিমধ্যে খাম্ফা বৰগোহাঁই অলপ আগতে কৈছে যে একদম 99%ও প্ৰাৰ্থিত্ব দিব BPF। নাই, হব কৰিছে তেখেতে পাব বুলি, এতিয়া ঘোষণা কৰাৰ পিছতে হ'ব এইটো। তো আমাৰতো 3জন প্ৰাৰ্থী আমাৰ দাবীদাৰ, তাৰে ভিতৰত এজনক দিয়া হ'ব। কোন কোন আছে আপোনালোকৰ দাবীদাৰ? নাই, এতিয়া প্ৰমীলা ৰাণী ব্ৰহ্ম আছে, পৃথিৱী নাৰায়ণ দেৱ মেছ আৰু আমাৰ যিটো খাম্ফা বৰগোহাঁই ছাৰ তেখেতসকল আছে। তো তাৰে ভিতৰত যাক দিয়ে মানি ল'ব। খাম্ফা বৰগোহাঁই কৈছে যে অকল আনুষ্ঠানিকতাহে বাকী আছে, 99% হৈ গৈছে। সেইটোতো ঘোষণা কৰিলেহে ময়ো গম পাম, ঘোষণা কৰিলে গম পাম। সম্পাদক হিচাপে কি ক'ব বিচাৰে? মই মানে এইটো ব্যক্তিগতভাৱে এইটো কথা কোৱা মানে সেইটো যুক্তিৰ কথা নহয়তো, গতিকে যাক দিয়া হ'ব উপযুক্তজনক দিয়া হ'ব আৰু তেখেতে জিতিও যাব। ভাৰত চৰকাৰে কা আইন বলবৎ কৰিছে, এইটোক লৈ কি ক'ব বিচাৰে? কা আইনটো লৈ আমি বেছি দূৰলৈকে আমি নাযাওঁ। আমি অকল BTCৰ ৰিজনেল পাৰ্টি হিচাপে আমি BTC অঞ্চলত বসবাস কৰা সকলো জাতি জনগোষ্ঠীকে আমি BTCবাসী হিচাপে লৈ 2003 চনত যিসকলে BTC চুক্তি স্বাক্ষৰ কৰা টাইমত যিমান যি জাতি জনগোষ্ঠীৰ মানুহবিলাক আছিলে, ধৰ্মাৱলম্বীৰ মানুহবিলাক আছিলে, সকলোৱে BTC বাসিন্দা হৈ গ'ল, আৰু সকলোকে আমি BTCৰ বাসিন্দা হিচাপে লৈ সকলোৰে শান্তি সম্প্ৰীতি আৰু উন্নয়নৰ কাৰণে কাম কৰাটোৱে আমাৰ লক্ষ্য।